পাঁচনৈ চেৰফাং ব্লকৰ দলীয় সভা ইয়াত আছিলে আৰু ইয়াত আমাৰ উপস্থিত আছিল ডিষ্ট্ৰিক্ট সভাপতি ৰবীন্দ্ৰ বসুমতাৰী ডাঙৰীয়া আৰু আমাৰ ডিষ্ট্ৰিক্ট টিচেলৰ সভাপতি টেকাটেমি চিলিণ্ডা ডাঙৰীয়া আৰু লগতে SC চেল আৰু OBC চেলৰ সকলো নেতৃবৃন্দ, ব্লক কমিটিৰ আমাৰ পেৰেণ্টছ, ওমেন, ইউথ সকলো নেতৃবৃন্দ, প্ৰাইমাৰী কমিটি সকলোৱে আছিলে। ইয়াত আমি আহি থকা দিনবোৰত আমি পাঁচনৈ চেৰফাং কেনেকৈ মজবুত কৰিম এই বিষয়ে আমি আলোচনা কৰিছোঁ আৰু এই পাঁচনৈ চেৰফাং মজবুত কৰিবৰ কাৰণে আমাৰ চেণ্ট্ৰেলৰ পৰা কিছুমান আমাক পলিচি দিছে। সেয়ে আমি আমাৰ চেণ্ট্ৰেলৰ পৰা কিছুমান আমাক পলিচি দিছে, সেয়ে আমি কথা পাতিলোঁ। আৰু লগতে আমাৰ আজি ভাল খবৰ বুলি ক'ব লাগিব, আমাৰ ইয়াতে আমাৰ UPPL দলক ভাল পায় আমাৰ বহু দলৰ পৰা বা আমাৰ সাধাৰণ ৰাইজে আমাক ছাপোৰ্ট কৰি আছে আৰু বিগত দিনবোৰত বিভিন্ন দল সংগঠনত থাকি কাম কৰা নেতৃবৃন্দ আমাৰ দলত আহি আছে। আজি আমাৰ বলৰাম চোৱাচী আৰু সুভাষ গৌৰ মাজবাট্টি আৰু লামাবাৰীটি ষ্টেটৰ পৰা আমাৰ দলত যোগদান কৰিছে। আমি অতি সুখী হৈছোঁ। আমি পৰৱৰ্তী নিৰ্বাচনত আমি যিহেতু পাঁচনৈ চেৰফাং এটা আদিবাসী মেজৰিটি পপুলেটেড এৰিয়া, সেই হিচাপে আমি তেখেতসকলক লৈ আগবাঢ়ি যাব লাগিছিল, কিন্তু কিছুমান বিভিন্ন স্থানত আমি কৰিব পৰা নাছিলোঁ। আহি থকা দিনবোৰত আমি এই সকলো জাতি একত্ৰিত আৰু সকলো জাতি জনগোষ্ঠীক আমি জাষ্টিছ দিবলৈ UPPL আজি কাম কৰি চেষ্টা কৰি আছোঁ। আৰু পাঁচনৈ চেৰফাং আজিৰ তাৰিখত আমাৰ ইয়াত MCLA MLA নাই, তথাপিও সকলে আমাৰ মনোবল অলপ দুৰ্বল হোৱা নাই, তেখেতসকলে কৰি আছে। বৰঞ্চ আজি ইফালেও আমাৰ দলদান হৈ আছে, দুই আহিছে গৈছে সেইটো আমাৰ ক'বলগীয়া নাই। বৰঞ্চ আজি ইফালেও আমাৰ দলদান হৈ আছে, দুই আহিছে গৈছে সেইটো আমাৰ ক'বলগীয়া নাই। আমাৰ UPPL আৰু BJP চৰকাৰ খুব সুন্দৰকৈ চলি আহি থকা 20 বছৰ আমাৰ সুন্দৰকৈ চলি থাকিব, সেইটো কাৰণে পলিচি কৰা হৈছে। আৰু আপুনি জানে আমাৰ BTR চুক্তি মতে যি আমাৰ 60 সমষ্টি হ'বলগীয়া আমাৰ এৰিয়া এক্সটেনশ্যন হ'বলগীয়া সেইটো সোনকালে হ'বলৈ গৈ আছে। যিহেতু আপোনালোক সকলোৱে বৰ্তমান ডিচিশ্যন হৈছে মাছবাদ আমাৰ আগতকৈ আমাৰ মজবুত হৈছে। UPPLৰ যি আমাৰ ডেম'গ্ৰাফি আমাক কয়, তো আমাৰ বৰপৰা প্ৰাইমাৰী আমি পালোঁ আৰু ৰৌতাৰ পৰা আমি এটা প্ৰাইমাৰী পালোঁ, কাৰণে UPPL কাৰণে বহুত প্লাছ পইণ্ট। আৰু ইয়াত বড়ো পপুলেশ্যন আৰু আদি পপুলেশ্যন সমানে আছে, সেইটো আমাৰ কাৰণে ভাল। তো আমি গম পাইছোঁ বিগত আমাৰ পাৰ্লিয়ামেণ্টাৰী যি সমষ্টি এলেব তাত সুন্দৰভাৱে BJP UPPL আমাক এটা দিব। তো আমি এটা পাৰ্টি আমি মিলাপে মৰমেৰে কাম কৰি দুজনৰ পাৰ্টি আমি জয়ী কৰিম। তাৰ কাৰণে আমাৰ যি ফিউচাৰ পলিটিক্স অতি হৈ গৈ আছে বুলি মই ভাবোঁ। আৰু BPF তেখেতসকলে থাকে নাথাকে আমাৰ ক'বলগীয়া নাই, তেখেতে যদি BJPৰ তাতে প্লাছ পইণ্ট হ'ব আৰু নাথাকিলেও তেখেতসকলে দিবই, সেইটো চিধা কথা। তাক আমাৰ চিন্তা কৰিবলগীয়া একো নাই। আমাৰ দলৰ নেতৃবৃন্দ কাম কৰি থাকক, সুখী কৰি থাকক, কাম কৰি থাকক, ৰাইজৰ কাৰণে ভালৰ কাৰণে কৰি থাকক। আমাৰ সেইটো কোকৰাঝাৰ, ওদালগুৰি, এইটো দৰং ওদালগুৰিয়ে হওক, সেইটো ওপৰতে ঠিক যি কেণ্ডিডেট ডিচাইড নিদিয়াকৈ তাৰ কাৰণে আমি কাম কৰিম। তাৰ কাৰণে একো চিন্তা কৰিবলগীয়া ইয়াত ওপৰ লেভেলৰ কাক দিলে ভাল হ'ব সেইটো ওপৰ লেভেলতে। এতিয়া আমি যিহেতু এটা পাম, এই এটাটো আমাৰ BJP হওক UPPL তাতে BJP চলিব আৰু BJP পালে UPPL আমি ছাপোৰ্ট কৰিম।